প্ৰথমতে মই আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। আমি যেতিয়া অসম চৰকাৰে যেতিয়া আমাক অৰ্ডাৰটো দিলে যে এনেকুৱা প্ৰস্তুতি এটা চলাব লাগে, আমি কালিৰ পৰা যোজা কৰিছোঁ। আমি ল'ৰা ছোৱালীবিলাক জনাইছোঁ, জনাই পেলাই আমাৰ যিটো ৰুম আছে, আমাৰ হল আছে, তাতে আমি এইবিলাক এতিয়া হেৰি কৰি দেখুৱাই আছোঁ। আৰু এতিয়ালৈকে ল'ৰা ছোৱালীখিনি আমাৰ মাজতেই বহি আছে। আৰু আমি 4 বজালৈকে আমি ইয়াত থাকিম। আৰু থকাৰ লগে লগে আমাৰ গোটেইখিনি আমি দেখা পাম, এইখিনি বস্তু আমি সকলোৱে দেখা পাম। আৰু ল'ৰা ছোৱালীবিলাক আমি প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীৰ লগত আছোঁ, আৰু সিহঁতো আছে আমাৰ মাজত। আৰু আমি তাৰমানে এইটোকে কৰিম, ল'ৰা ছোৱালীখিনিয়ে যাতে ভাল ধৰণে আমাৰ যিটো বিশ্ব বিৰল, আমাৰ ভাৰতৰ গৌৰৱ, আমাৰ যিটো চন্দ্ৰযান যাব, দক্ষিণ মেৰুত অভিযান কৰিব, সেইটোৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত। আৰু ল'ৰা ছোৱালীটোৱে জানক আমাৰ ভাৰত মাতৃ কিমান আগবাঢ়িছে, আৰু সিহঁতেও যাতে বিজ্ঞানৰ ক্ষেত্ৰত কিমান আগবাঢ়িব পাৰে, ছায়েন্সৰ ক্ষেত্ৰত বা বিজ্ঞানীৰ ক্ষেত্ৰত তেওঁলোকে জানক, সকলোখিনি জানি লৈ পেলাই শিকক, আজিৰ পৰা শিকক। আমাৰ যাতে ল'ৰা ছোৱালীয়ে যাতে আগলৈকে এইটো যিটো পদক্ষেপ দিছে অসম চৰকাৰে, সেইটোক আমি ধন্যবাদ দিছোঁ। আমাৰ ষ্টুডেণ্টবিলাকেও যাতে শিকি পেলাই ভাল নাগৰিক হয়, এনেকুৱা যাতে বিশ্ব বিৰল যাতে কোনো বৈজ্ঞানিক হৈ পেলাই আমাৰ অসম মাতৃৰ যাতে নাম ৰাখিব পাৰে, তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি যিটো এইটো পদক্ষেপ, তাৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ 6:04 আমাৰ যাতে চন্দ্ৰযান সফল হয়।